তোমালোকৰ ভালনে? আশা কৰোঁ সকলো ভালে আছে। ৰাতিপুৱাই উঠি শ্ৰেয়াৰ লগত আমিও মুখ হাত ধুই ল'লোঁ। কি ফূৰ্তি তাইৰ! আমাৰ লগত তাইও চাহ মিঠাই খাই ল'লে। আজি দাদা এজনৰ ল'ৰাৰ বাৰ্থডে, সেয়ে আমি তালৈ যাবলৈ ওলালোঁ। এয়া লগত ভণ্টি আৰু বৌহঁতো আহিছে। ইমান ধুনীয়া ডেকোৰেশ্যন কৰিছে, দেখিবলৈ ভাল লাগিছে। অহাৰ লগতে আমাক জুচ খাবলৈ দিলে। শ্ৰেয়াৰ কি ফূৰ্তি! ভাইটিয়েকৰ বাৰ্থডেত পূৰা নাচিছে। তাত বহি থকা সকলোৱে তাইকে চাই আছিলে। তাৰ পাছত গোটেই ৰাইজ একেলগে বহিলে। এইটোৱে হ'ল আমাৰ বাৰ্থডে বয় জিয়ান। এয়া মাক দেউতাক আৰু ককায়েক আইতাকে ৰাইজক সেৱা জনাইছে। এয়া চাওক জিয়ান কেনেকৈ বাগৰি আছে। কি হাঁহি! তলত বাগৰিবলৈ পাই কিমান যে ভাল লাগিছে তাৰ। আমাৰ ফালৰ পৰাও তালৈ মৰম আৰু তাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আশীৰ্বাদ কৰিছে। তাৰপাছত কেক আনিলে আৰু পেহায়েক, মামায়েক, ককা আইতা সকলো লগ লাগি কেক কাটিলে। তাত সৰু সৰু কণ কণ মইনাহঁতো আছিলে। এয়া চাওক শ্ৰেয়ায়ো হাত চাপৰি বজাইছে। কেক কটাৰ পাছত সকলোৱে একেলগে জিয়ানৰ লগত ফটোশ্বুট কৰিলে। তাৰ পাছত আমাকো কেক আৰু মিঠাই খাবলৈ দিলে। জিয়ানৰ লগত অলপ খেলিলোঁ। ভিডিঅ' কৰিবলৈ লওঁতেই সি কান্দি দিলে। তাৰ পাছত এনে অলপ সময় বহি কথা পাতি বৌহঁতৰ লগত খাবলৈ বহিলোঁ।
অকণমান সময় বহি বাইদেউ আৰু ভণ্টিহঁতৰ লগত ঘৰলৈ গুচি আহিলোঁ। এইটোৱে আছিল আজিৰ ভিডিঅ'। চাই কেনেকুৱা পালে জনাব। আকৌ লগ পাম বেলেগ এটা নতুন ভিডিঅ'ত। আজিলৈ বাই বাই।